বন্ধুসকল, আপোনালোক সকলোৱে জানে যে IPL 2023ৰ ফাইনেল খেলখন চেন্নাই ছুপাৰ কিংছে গুজৰাট টাইটান্সক 5 উইকেটত হৰুৱাই নিজৰ নামত খিতাপ অৰ্জন কৰিলে। এই বিজয়ৰ দ্বাৰা পুনৰ কেপ্টেইন MS ধোনীয়ে নিজৰ নাম জগাই তুলিবলৈ সক্ষম হ'ল। লগতে ইয়াকো প্ৰমাণ কৰি দেখুৱালে যে এতিয়ালৈকে হোৱা ভাৰতীয় ক্ৰিকেট দলৰ কেপ্টেইনসমূহৰ ভিতৰত তেখেত অন্যতম এক সফল কেপ্টেইন। বন্ধুসকল, আজিৰ এই ভিডিঅ'ত IPL 2023ৰ ওপৰত ৰিলেটেড যিকোনো পৰীক্ষাত আহিব পৰা প্ৰশ্নসমূহৰ উত্তৰ লৈ আহিছোঁ। আশা কৰোঁ এই ভিডিঅ'টো চোৱাৰ পিছত আপোনালোকে আৰু অন্য ভিডিঅ' চোৱাৰ প্ৰয়োজন নহ'ব। তেন্তে আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ আহক। বন্ধুসকল, IPL 2023ৰ ওপৰত আলোচনা কৰাৰ আগতে IPLৰ ওপৰত হ'ব পৰা কিছুমান তথ্য আপোনালোকলৈ লৈ আহিছোঁ। এইবোৰ হ'ল IPLৰ ফুল ফৰ্ম হ'ল ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ। 2008 চনত IPL পোনপ্ৰথমবাৰৰ বাবে খেলোৱা হৈছিল। ভাৰতত IPLৰ আয়োজক হ'ল BCCI। BCCIৰ ফুল ফৰ্ম হ'ল বৰ্ড অৱ কণ্ট্ৰল ফৰ ক্ৰিকেট ইন ইণ্ডিয়া। প্ৰথম IPL খেলৰ বিজয়ী দলটো হ'ল ৰাজস্থান ৰয়েলছ আৰু উপবিজেতা দলটো হ'ল চেন্নাই ছুপাৰ কিং। IPL 2008ৰ ফাইনেল খেলখন DY পাটিল ষ্টেডিয়ামত খেলোৱা হৈছিল। বৰ্তমান BCCIৰ অধ্যক্ষ হ'ল ৰোজাৰ বেন্নী আৰু ইয়াৰ মুখ্য কাৰ্যালয় মুম্বাইত আছে। আজিৰ ভিডিঅ'ৰ 1 নং প্ৰশ্নটো হ'ল IPL 2023ৰ বিজয়ী দলটো কোন? অপশ্যন A চেন্নাই ছুপাৰ কিং, অপশ্যন B মুম্বাই, অপশ্যন C গুজৰাট টাইটান, অপশ্যন D ৰাজস্থান ৰয়েলছ। উত্তৰটো হ'ল অপশ্যন A চেন্নাই ছুপাৰ কিং। 2 নম্বৰ প্ৰশ্নটো হ'ল IPL 2023ৰ ফাইনেল খেলখন ক'ত খেলোৱা হৈছিল? অপশ্যন A ইডেন গাৰ্ডেন ষ্টেডিয়াম, অপশ্যন B গ্ৰীণ পাৰ্ক ষ্টেডিয়াম, অপশ্যন C নৰেন্দ্ৰ মোদী ষ্টেডিয়াম, অপশ্যন D ৰাজীৱ গান্ধী আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়াম। শুদ্ধ উত্তৰটো হ'ল অপশ্যন C নৰেন্দ্ৰ মোদী ষ্টেডিয়াম। 3 নম্বৰ প্ৰশ্নটো হ'ল IPL 2023ৰ অৰেঞ্জ কেপৰ বিজেতা কোন? অপশ্যন A বিৰাট কোহলি, অপশ্যন B MS ধোনী, অপশ্যন C শুভমন গিল, অপশ্যন D ৰোহিত শৰ্মা। উত্তৰটো হ'ল শুভমন গিল। বন্ধুসকল, ইয়াতে জানি থোৱা ভাল যে ছিজনটোত যিজনে অধিক ৰান সংগ্ৰহ কৰে তেওঁক অৰেঞ্জ কেপ দিয়া হয়। আৰু এইবাৰৰ IPLত শুভমন গিলে সৰ্বাধিক ৰান সংগ্ৰহ কৰিছে। তেওঁৰ ৰান হ'ল 890। 4 নং প্ৰশ্নটো হ'ল IPL 2023ৰ পাৰ্পল কেপৰ বিজেতা কোন? অপশ্যন A জসপ্ৰীত বুমৰাহ, অপশ্যন B মহম্মদ শামি, অপশ্যন C ভুৱনেশ্বৰ কুমাৰ, অপশ্যন D উমেশ যাদৱ। ইয়াৰ উত্তৰটো হ'ল মহম্মদ শামি। বন্ধুসকল, ছিজনটোত যিজন বলাৰে সৰ্বাধিক উইকেট দখল কৰিব পাৰে তেখেতক পাৰ্পল কেপ দিয়া হয়। আৰু এইবাৰৰ IPLত মহম্মদ শামিয়ে সৰ্বাধিক উইকেট ল'বলৈ সক্ষম হৈছে। তেখেতে 28টা উইকেট লৈছে। 5 নম্বৰ প্ৰশ্নটো হ'ল IPL 2023ৰ বিজয়ী দলে কিমান টকা লাভ কৰিছে? অপশ্যন A 13 কোটি, অপশ্যন B 15 কোটি, অপশ্যন C 20 কোটি, অপশ্যন D 22 কোটি। উত্তৰটো হ'ল 20 কোটি। বন্ধুসকল, ইয়াতে জানি থোৱা ভাল যে উপবিজেতা গুজৰাট টাইটানে 13 কোটি টকা লাভ কৰিছে। ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল IPL 2023 খেলখন কিমানতম সংস্কৰণ? অপশ্যন A 16তম, অপশ্যন B 15তম, অপশ্যন C 20তম, অপশ্যন D 22তম। উত্তৰটো হ'ল 16তম। 7 নম্বৰ প্ৰশ্নটো হ'ল IPL 2023ৰ ফাইনেল খেলৰ মেন অৱ দ্য মেচ কোনজন খেলুৱৈক দিয়া হৈছে? অপশ্যন A ডেভন কনৱে, অপশ্যন B হাৰ্দিক পাণ্ডিয়া, অপশ্যন C MS ধোনী, অপশ্যন D শুভমন গিল। ইয়াৰ উত্তৰটো হ'ল অপশ্যন A ডেভন কনৱে। এতিয়ালৈকে ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগিছে তেন্তে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো লাইক এটা কৰি দিব। 8 নম্বৰ প্ৰশ্নটো হ'ল IPL 2023ত সৰ্বাধিক ছিক্স কোনজন খেলুৱৈয়ে কোবাইছে? অপশ্যন A ফাফ ডু প্লেছিছ, অপশ্যন B শুভমন গিল, অপশ্যন C বিৰাট কোহলি, অপশ্যন D গ্লেন মেক্সৱেল। শুদ্ধ উত্তৰটো হ'ল অপশ্যন A ফাফ ডু প্লেছিছ। তেওঁ সৰ্বমুঠ 36টা ছিক্স কোবাইছে। 9 নম্বৰ প্ৰশ্নটো হ'ল IPL 2023ত সৰ্বাধিক পৰ কোনজন খেলুৱৈয়ে কোবাইছে? অপশ্যন A বিৰাট কোহলি, অপশ্যন B শুভমন গিল, অপশ্যন C ৰোহিত শৰ্মা, অপশ্যন D MS ধোনী। উত্তৰটো হ'ল অপশ্যন B শুভমন গিল। তেওঁ সৰ্বমুঠ
85টা পৰ খুবাইছে। 10 নম্বৰ প্ৰশ্নটো হ'ল IPL 2023ৰ ফেয়াৰ প্লে এৱাৰ্ড কোনটো দলক দিয়া হৈছে? অপশ্যন এ চেন্নাই ছুপাৰ কিং, অপশ্যন বি গুজৰাট টাইটান, অপশ্যন চি দিল্লী কেপিটেল, অপশ্যন ডি ৰাজস্থান ৰয়েল। শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি দিল্লী কেপিটেল। 11 নম্বৰ প্ৰশ্নটো হ'ল IPL 2023ৰ মষ্ট ভেলুৱেবল প্লেয়াৰ এৱাৰ্ড কোনে লাভ কৰিছে? অপশ্যন এ MS ধোনী, অপশ্যন বি হাৰ্দিক পাণ্ডিয়া, অপশ্যন চি বিৰাট কোহলি, অপশ্যন ডি শুভমন গিল। শুদ্ধ উত্তৰটো হ'ল অপশ্যন ডি শুভমন গিল। 12 নম্বৰ প্ৰশ্নটো হ'ল IPL 2023ত ইমাৰ্জিং প্লেয়াৰ এৱাৰ্ড কাক দিয়া হৈছে? অপশ্যন এ য়শস্বী জয়ছোৱাল, অপশ্যন বি ৰিয়ান পৰাগ, অপশ্যন চি অভিষেক শৰ্মা, অপশ্যন ডি ডেভিড মিলাৰ। উত্তৰটো হ'ল অপশ্যন এ য়শস্বী জয়ছোৱাল। আজিৰ ভিডিঅ'ৰ শেষৰ প্ৰশ্নটো হ'ল IPL 2023ত ইলেক্ট্ৰিক ষ্ট্ৰাইকাৰ অৱ দ্য ছিজন এৱাৰ্ড কাক দিয়া হৈছে? অপশ্যন এ বিৰাট কোহলি, অপশ্যন বি ডেভিড ৱাৰ্নাৰ, অপশ্যন চি গ্লেন মেক্সৱেল, অপশ্যন ডি হাৰ্দিক পাণ্ডিয়া। শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি গ্লেন মেক্সৱেল। বন্ধু বান্ধৱীসকল, এতিয়ালৈকে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব, যাতে এনেধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' মই যেতিয়াই দিওঁ সকলোতকৈ আপুনি প্ৰথমে উপভোগ কৰিবলৈ পায়। লগতে আজিৰ ভিডিঅ'টো কেনে পালে জনাবলৈ নাপাহৰিব। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে আপোনালৈ অশেষ